পূৰ্বা হৈছে ন এইফালে দাদা মোৰ কথা এনেকৈ শুনে কিয় মানে মই সঁচাকৈ কৈছোঁ ইয়াত ৰস আছে ন ইয়াত ৰস আছে আৰু ইয়াত পোৱালি নে মোৰ মধু মানে হেৰি কি বুলি কয়তো মধু মানে মধু মধু হনি তুমি যে এনেকৈ মাৰি আছা মানে ইয়াৰ পৰা মৌখিনি ইয়ালৈ ট্ৰেন্সফাৰ কৰি আছা মানে ইয়ালৈ যাব দিছা তেতিয়া এইখিনি ভালকৈ কাটি মানে ইয়াৰ পৰা ৰস উলিয়াব পাৰিবা ন বুজিছোঁ এতিয়া মানে এইখিনি সম্পূৰ্ণ মৌ নাইকিয়া এনেকেই ৰস উলিওৱা হয় ক'ত আছা থালাখন দিয়া ইয়ানো ৰস কমকৈ ৰস কৰিছে তথাপি ক'ত কমকৈ ৰস কৰিছে বেছিকৈ ৰস কৰিছে এই চিল মৰাবিলাক ইয়াত যোনটো পাতলা চিল সেইটোতে হ'ল ৰস আছে আৰু যোনটো এই টমুনা টমুনা মুগা ৰঙৰ চিল সেয়া হ'ল পোৱালি ইয়াত মানে ৰসখিনি উলিয়াই আকৌ এয়া হ'ল এইবিলাক চব মতা মৌ ইয়াত যোনবোৰ মানে এইবোৰ আছে ন ইয়াত এইবিলাক চব মতা মৌ আছে এতিয়া এইখন ইয়াত থ'ব লাগিব থৈ পেলাই ইয়াত এখন নেট দিব লাগিব নেটখনৰ ওপৰত চাকখন থ'ব লাগিব গামোচাখন আনিছানে বাৰু এনেইতো ফ্ৰেমত থৈ পেলাই ইয়াত দিয়া হয় ন এনেই ফ্ৰেমতে থাকে এতিয়া মানে প্ৰথম আজি ফাৰ্ষ্ট ছেটিং কৰিমতো এই মৌবাটো মানে আজি ফাৰ্ষ্ট এইটো ফাৰ্ষ্ট ছেটিং গতিকে সেইকাৰণে প্ৰচেছটো অকণমান বেলেগ এই মৌবাহটো ইয়ালৈ অনা কিমান দিন হৈছিল তোমাৰ জানো কিমান দিন হ'ল মই সেইটোহে গম নাপালোঁ মনত নাই যেতিয়া তেতিয়া ৰস উলিয়াওঁ যে এয়া ইহঁত শান্ত হৈ গ'ল এতিয়া অথনি ইমান উৰি আছিলে এইখিনিৰ পৰা এইখিনিলে চব পোৱালি আছে এইখিনিৰ পৰা এইখিনিলে ৰেণু আৰু ৰস আছে এয়া চাক বান্ধি দিম ৰসখিনি উলিয়াই চাকখন বান্ধি দিম ফ্ৰেমত বান্ধিবা ফ্ৰেমত বান্ধি দিম বান্ধি দিলে সিহঁতে আকৌ ৰস মানে আকৌ ইয়াতে ৰস গোটাব তুমি মৌটো শিকাই এনেই কিমান কেতিয়াৰ পৰা কৰি আছিলা অলপ কৈ দিবা নেকি ক্লাছ 5ৰ পৰা কৰি আছোঁ 5ত মোৰ বয়স কিমান হ'ব পাৰে পাপাই মই মৌ পালন কৰি আছোঁ আজিলৈকে হয় ৰাণী কোনজনী ৰ'বা ৰ'বা কোনজনী এইজনী দেখা নাই এইজনী এইজনী ৰাণী খুটা খুটি আছে বান্ধি থৈছিলোঁ এইজনী হ'ল আহি গ'ল নে
প্ৰয়োজনীয় সোমাই গ'ল হয়তো সেইকাৰণে ধুই ল'ব লাগে বা এটা চাইডে হৈ গ'ল ৰ'বা আকৌ এইটো চাইডে ৰস হৈ গ'ল মানে সেইটো চাইডে ৰস উলিওৱা হ'ল এতিয়া এইটো চাইডে আকৌ 20 ডিগ্ৰী স্পীডত ঘূৰাই দিম খতম ইয়াত মানে যিমান ৰস আছিলে ইয়াত পোৱালি ওলাইছে তুমি যে প্ৰথম মোক শিকিছিলা তোমাক প্ৰথম কিমান দামৰে কামুৰিছে মানে তুমি কেনেকৈ এইটো অলপ কৈ দিয়াচোন কাহিনীটো এতিয়া সময়টো পিছত বহি লৈ পেলাই সুধিব লাগিব মই এতিয়া সেইবিলাক কৰি থাকিলে কামবিলাক পিছ পৰি যায় আৰু মুখৰ পৰা সেইবিলাক শব্দ নোলায় যিকোনো শব্দ গতিকে অকণমান সময় ৱেইট কৰিব লাগিব আৰু মোৰ বিষয়ে মোক বহি লৈ সুধিলে মই বেছি ভাল পাওঁ কাম কৰি থাকোঁতে কৈ থাকিবলৈ মই বেয়া পাওঁ এয়া চিল কাটিছা ন এয়া চিল কাটিছোঁ মোৰ চিল কাটিছোঁ অলৰেডি এইখন মই এই মেজাৰমেণ্টটো লৈ লওঁ ক'ৰ পৰা ক'লে কাটিব লাগিব এইখিনিৰ পৰা এইখিনিলৈকে কাটিব লাগিব এইখিনিৰ পৰা এইখিনিলৈ কাটি দিলোঁ কাটি পেলাই এইখিনি এক্সট্ৰাকৈ থৈ দিলোঁ আৰু এতিয়া এই চিলখিনি কাটি চাকখন ঘূৰাই ৰসখিনি উলিয়াই সেইডোখৰ মই ফ্ৰেমত ছেটিং কৰি দিম বান্ধি দিম এনেতো বহুতে চাকখন চেপি দিয়ে বা চাকখন হেৰি কৰি ৰস দিয়ে ন তেনেকৈ চেপিলে সিহঁতৰ বহুত কষ্ট হয় ন আকৌ পুনৰ বনাওঁতে যথেষ্ট তেতিয়া ৰসটো বহুত দিনৰ পিছত ওলাব ন আকৌ ৰসটো ওলাওঁতে বহুত দিন পলম হয় সেইকাৰণে তুমি এইটো প্ৰচেছ কৰিছা এইটো প্ৰচেছত ৰসটো উলিয়াইছোঁ এতিয়া এটা চাইডেহে কাটিলোঁ এতিয়া এইটো চাইডে কাটিবলৈ আছেই নহয় গতিকে একেবাৰে জেগাত থৈ ল'লোঁ এতিয়া থৈ লৈ এইখন বেকা বেকি হৈছে তুমি মুখা চুখাটো একো নিপিন্ধাই এনেই কৰা ন মই এনেই কামোৰ খোৱা নাই বাৰু আজি এতিয়া এটা মানে কামুৰিছিলে তোমাক বৰ্তমানলৈকে মোক এটা মূৰে কামোৰা নাইকিয়া মোক মূৰে খুব কমেই কামোৰে মই কোনটো মূৰে কামোৰে মই সেইটো আগতেই গম পাই যাওঁ সেইকাৰণে আঁতৰি দিওঁ আৰু কামোৰা আগমুহূৰ্তত কি শব্দ দিয়ে সেইটোও মই জানো সেইকাৰণে মই আঁতৰি দিওঁ মোক অলপ শিকাই দিবা শিকাই দিম বাৰু কিন্তু এতিয়া ঘটনাটো হ'ল কি মোৰ ৰস খালে নে কি হয় অলপ কৈ দিবা নেকি মোৰ ৰস খালে কি হয় মোৰ সদায় এচামুচকৈ যদি খাই থকা যায় ডায়েবেটিছ প্ৰেছাৰ নহয় আৰু মই ইনচুলিনৰ কাম কৰি থাকে আৰু মোৰ কামোৰ খালেওতো এনেও ভালেই মোৰ কামোৰ খালে ভাল মানে স্কিন ডিজিজ নহয় এণ্টিবায়'টিকৰ কাম কৰে মোৰ কটা চিঙা ঘাঁহ ফোৱা হ'লে ঘাঁহ ফোৱাটো নাই বাৰু কটা চিঙা হ'লে মোক ৰস হৈছে অলপ ন এই তোমাৰ আন্দাজ এই বাকচটোৰ পৰা এতিয়া কিমান কেজিমান ৰস ওলাব এই বাকচটোত 1 কেজিলৈকে উলিয়াব পাৰি তাৰপিছত মানে এবাৰ ফাষ্ট হৈছে না সেইকাৰণে গধুৰ হৈ গ'লে হাত বিষাব সেইকাৰণে কমাই উলিয়াব ভাল এতিয়া এইখন চাক মই মেজাৰমেণ্টটো লৈ লওঁ হ'বনে নাই অ'কে এবাৰ মোৰ চেকিবলৈ তোমাক এনে কিমান সময় লাগে কোৱাচোন আধা ঘণ্টাই নালাগে মোৰ চেকিবলৈ সৰুৰ পৰা মানে ক্লাছ 5ৰ পৰা যদি কেইটা আৰু এতিয়া মানে পূৰা এক্সপিৰিয়েঞ্চ হৈ গ'ল তোমাৰ এক্সপিৰিয়েঞ্চৰ কাৰণে মোৰ বেছি সময় নালাগে মোৰ এক্সপিৰিয়েঞ্চটো হৈ গ'লতো এতিয়া ইয়াত এইখন বেকা বেকি নহ'বৰ কাৰণে ইয়াত এডাল ৰাবাৰ বেণ্ড লগাই দিম ৰাবাৰ বেণ্ড এডাল দি দিলে ই বেকা বেকি নহয় আৰু বস্তুটো ধুনীয়া এইখনৰ কাম শেষ
এতিয়া এইখনত সিহঁতে ৰস গোটাব। তুমি বনোৱা মৌ বা এতিয়া কোন জেগাত মানে ক'ত আছে? মই বনোৱা মৌ বাকচ নগাঁৱৰ পৰা ধৰি নগাঁৱৰ পৰা ধৰি হাৱাজানলৈকে আছে। আৰু ইয়াৰ পিয়ৰ মৌ ন? পিয়ৰ নহয়, এয়া ভেজাল কৰিছোঁ দেখা নাই। ইয়াৰ পিয়ৰ মৌ হ'ব পাৰে। চেকি নিদিয়া, পিছত চেকিবা। ইয়াৰ পিছত থাকিম। ইয়াৰ পিয়ৰ মৌ বুলি ক'বলৈ আহিছে। উলিয়াই থাকোঁতে তাই পিয়ৰ নেকি সুধিছ দেখিছ। আৰু এটা কথা সুধো দেই, এই মৌ যে এই পোৱালিখিনি আছে, এইখিনি খাব পাৰিনে? অঁ, খাব পাৰি, প্ৰটিন বেছি আছে। এই মৌ পোৱালিবোৰ প্ৰটিন বেছি আছে ন? সেইটো পোৱালি এটা ভাঙি চাওঁ নেকি? এইটো ভাঙিব পাৰি? এতিয়া এইখন চাক বাঢ়ি এইটো হ'ল মোৰ, এইটো মৌ পোৱালি নে? অঁ, এইটো মৌ পোৱালি, লম্বা কৰ্মী মৌ পোৱালি। কৰ্মী মৌ পোৱালি ন? এইবোৰ ভাজি খাব পাৰি ন? বহুত মানুহে খায় ন? কেঁচাই খালে বেছি উপকাৰ মানে। গোটেই ৰস ওলাই গ'ল ন ধুনীয়াকৈ? এতিয়া এইখন চাকি হৈ গ'ল, এইখন এতিয়া মানে ফ্ৰেমত ভৰাই তাত দি দিবা, যাতে সিহঁতে আকৌ জল্দিকৈ ৰস উলিয়াব পাৰে ন? মই এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। ভিডিঅ'টো জানুৱাৰী মানত বনামনে? ভিডিঅ'টো জানুৱাৰী মানত বনামনে? পৰীক্ষাৰ পিছতে, পৰীক্ষাৰ পিছদিনাখনে ৰখিবলৈ সময় নাই আৰু তোৰ। এতিয়া তুমি যে এইবোৰ কৰি আছা, তোমাক কোনোবা জেগা চেগালৈ মানে মতা নাই নেকি কিবা এইবোৰ কাম মানে মোৰ কাৰণে? মানে ছত্তীশগড়ত পাইছিলোঁ, কণ্টেক্ট এটা কৰি দিছিলে, কিন্তু মই যাবলৈহে নোৱাৰিলোঁ। মানে কেতিয়াও নোযোৱা জেগা, দৰমহা পাতিৰ কথা আছে। এপইণ্টমেণ্ট লেটাৰ এখনত সম্পূৰ্ণ যদি থাকিলহেঁতেন তেতিয়া মই যাব। এনেকৈ ইয়াত কেইখন সোমাবা এতিয়া? 7খন। 7খন ইয়াত ফিল আপ কৰা হ'ব। এয়া এতিয়া মোৰ হাতখন গৈ আছে ইয়ালৈ। দেউতাৰ পৰা কিয়নো মই শিকি আছোঁ এইটো। বহুত দিন মানে শিকিলোঁ, ক্লাছ 9 আগতে শিকিলোঁ বহুত। মৌ থাকিলে বিশেষকৈ ফুলৰ খেতি কৰিব লাগে। আমাৰ ঘৰত ফুলৰ খেতি নাইতো, মৌ মানে ইমান ৰস নহয়। নাৰ্চাৰীত মৌ বা থ'লে মানে বহুত ৰস পোৱা যায়। আমাৰ ঘৰত এতিয়া ৰসটো কমেই পোৱা, কিয়নো ফুল মানে বেছি কৰা নহয়। দেউতাই ৰাতিপুৱাই মই উঠি দেউতাই ইয়াত কৰি আছে, মই ভাবিলোঁ ভিডিঅ' এটা কৰোঁ, আপোনালোককো দেখুৱাওঁ দেউতাই কেনেকৈ মৌ চাই কেনেকৈ কি কৰে। ত' ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা দেউতাই বনোৱা বস্তু বা মৌ এনেকৈ ভিডিঅ' দেখাই থাকিম। যিটো সম্পূৰ্ণকৈ চাব, কেনেকুৱা লাগিল জনাব কমেণ্ট কৰি। এয়া চাই থাকক। অকণমান খাই চাব পাৰি নেকি? অকণমান দিয়া। মই মৌ এনেকৈ নাখাওঁ, মানে মিঠাটো বেছি খাব নোৱাৰোঁ। খাবি, চচনি খাবি। পুৰা ৰস আছে ইয়াত।
মিঠা, এইটো খালে ভাল। আৰু এই ৰসৰ ওচৰত যোনটো এতিয়া য়েল্ল' হৈ আছে, এয়া হ'ল মধু ন, মধু ৰেণু বুলি কয়। এইটো খালে মানে পেটৰ বিষ, কৰ্ণিক ডিচেণ্টেৰী ভাল হয়, পেটৰ প্ৰতি সেইবোৰ কাৰণে ভাল। আৰু মই এনেকৈ চাগি থাকিলে খাওঁ আৰু পুৰা মিঠা। আৰু কি হয়, মৌটো যেতিয়া খাই থাকোঁ শেষত গৈ চুইংগামৰ নিচিনা হৈ যায় মানে ৰসটো যেতিয়া শেষ হয়, চাকখন খুব ভাল লাগে মোৰ খাই। এতিয়া মোৰ ডিঙিটো মৌ ঘূৰি ফুৰিছে। প্ৰিয় মোৰ নাখো কথা ইয়াত। আৰু প্ৰতিটো চিজনৰ মোৰ বেলেগ বেলেগ টেষ্ট থাকে, বেলেগ হেৰি থাকে। মাহত কালাৰ বেলেগ মোৰ ঘনত্বও আমাক মৌ লাগিলে আহিব, কণ্টেক্ট কৰিব পাৰে। সদায় মৌ দিব সদায় থাকে মানে। আৰু কোনটো চিজনত মৌ বেছি পায়? ইয়াত ইমানখিনি ৰস হৈ গ'ল। ইয়াত যে মৌখিনি ভৰাইছা, এই মৌখিনি লাহেকৈ চাগে পিছত উঠি আহিব ন ওপৰলৈ, যোনবোৰ পোৱালি আছে। চাফা হৈ গ'ল। ওপৰলৈ গুচি আহিব, চামুচ এখন দি হাতাই দিলে তেতিয়া 10-12 দিনৰ প্ৰডাকশ্যনটো পাম। নহয় নতুনকৈ আনিমগৈ তাৰপৰা দেই। ফিলাপ হৈছে 1খন 2খন 3খন 4খন 5খন আৰু এখন আছে। কিমান কেজি হ'ল মোক? এতিয়া 1 কেজি হৈ যায়। এয়া দেউতাৰ মৌ হৈ গ'ল আৰু এয়া নষ্ট হ'ল। মানে ইয়াতে এতিয়া পোৱালি আছে, এইখিনি যদি দিওঁ মানে মৌ বাহৰ পোৱালি বেছি হ'ব, তো এইখিনি মানে হেৰি কৰা হ'ব। মৌ বাৰু কিমান ধুনীয়াকৈ বনাই এয়া, দুইফালে মানে এয়া ৰস, সেইবাবে চব ৰবৰ টাইপৰ মানে মম, যেনেকৈ মমবোৰ তেনেকুৱা ৰকমৰ। এনেকৈ ভিডিঅ'টো আমাৰ শেষ হ'ল আৰু দেউতাই ক'ৰবাত যায় আৰু বেলেগ এটা প্ৰগ্ৰেম আছে। ফটো পালোঁ দেউতাৰ। ক্লাছ 5তে মৌ ধৰি আনিছিলোঁ বুঢ়ীগাঙৰ পৰা, ডিঙিতে লৈ আহিছিলোঁ, তেতিয়াই উঠোৱা ফটো। হেৰি ক্ষীৰ আছোঁ এতিয়া, লেট ক্ষীৰ আছোঁ এতিয়া। এয়া দেউতাৰ ডিঙিত মৌ এনেকৈ লৈ আহিছে। শেষ কৰিলোঁ আৰু পুনৰ এটা দেউতাই বনোৱা বস্তুবোৰ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আকৌ পুনৰ আহিম।